হে গাইছ আকৌ এনে এটা মিনি ব্লগলৈ চবকে নমস্কাৰ। চ' গাইছ আজি আলহী খাব গৈছোঁ দেই। আলহী খোৱা ঘৰটো হয় আমাৰ বাইদেউ, আৰু বাইদেউ একে আহি পাই মেলি মানে কামত ব্যস্ত হৈ গৈছে, মানে আমাক কি খুৱাং কি নোখুৱাং লাগি গৈছে মানে। আৰু চিধা আহি মেলি চাই মত চাকিলে, আৰু চাকি মেলি সেইফালে দেখি পাইছে চাহ নিদিলে, আৰু চাহৰ লগত ধুনীয়া ধুনীয়া মিঠাই আনি দিলে। খাইছোঁ আৰু ঠিকছে, আৰু বাইদেউ একদম খাবলৈ সময় নাই দেই, কাম কৰিয়ে আছে মানে। মই খাইছোঁ কিন্তু ভিডিঅ' বনাইছোঁ, খাইছোঁ, আৰু বাইদেউ যে আকৌ ভাত খুৱাব বোলে, আৰু সেইফালে ইমানেই কাম নহয়, সেইকাৰণে আমাৰ বাইদেউ আকৌ হেল্প কৰিলে, আৰু বাইদেউ আকৌ মাংস কাটিব ল'লে, আৰু মাংস কাটি মেলি হৈ গ'ল, আৰু চিধা কেৰাহী দিলে, আৰু কেৰাহী চকা দি মেলি একদম বাজিব হৈ মেলি আকৌ এতিয়া ভাত ধুনীয়াকৈ বাঢ়ি দিছে আৰু আমাৰ কাৰণে মানে। আৰু সেইফালে দেখি পাইছেনে কিমান ধুনীয়া হৈছে বাজি, আৰু সেইফালে জোলৰ লগত ধুনীয়াকৈ যে মিহলাই খাম নহয়, কি যে ভাল লাগিব, আৰু যে খাব পালে যে ইমান মনটো শান্তি লাগে নহয়। খাব নাপালে বহুত খং উঠে দেই গাইছ, আপোনালোকৰ হয়নে নহয় নাজানো, কিন্তু মোৰ হয়। সোৱাদ ক্ষীণ হ'ব পাৰোঁ, কিন্তু খাব পালে বহুত মানে মনটো শান্তি লাগিছে। আৰু সেই পালিত দিলোঁ আমাৰ চাইমন নহ'লেতো একো কামেই নহয়, আৰু অলপ খাই দিলোঁ, আৰু চাহ খাই মেলি আকৌ ছোৱালীকেইজনী চাহ বিচাৰি, ইমান ভাল ছোৱালী, আকৌ ধুই দিছে নহয় গাইছ। আৰু গাইছ ভিডিঅ'টো ইমানে আছিলে, ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি